BTCৰ কেপিটেল এই কোকৰাঝাৰত ইয়াত লিটিল সৰোজনী নগৰ এটা জুৱেলাৰী এণ্ড এটা শ্বপিং ইয়াৰ অনাৰ আমৰাথান ৰাষ্ট্ৰগী ইয়াতে বহু দিনৰ পৰা নিজৰ দোকানটো চলাই আছে। তো ইয়াত আমি যোৱাকালি শুনি পাইছে যে ইয়াত কাম কৰা ছোৱালীবিলাকৰ ওপৰত বা মহিলাবিলাকৰ ওপৰত যেটো সেক্সুৱেল হেৰাসমেন্ট বা এনেকা মলেষ্টেশ্যন এনেকা বহু দিনৰ পৰা হৈ আছে বুলি আমি গম পাইছোঁ। তো এই কথাটো লৈ পেলাই যিবিলাক ইয়াত কাম কৰা ছোৱালীবিলাক যোৱাকালি কোকৰাঝাৰ পুলিচ ষ্টেচনত FIR লঞ্চ কৰা হৈছে অলৰেডি। তো এইটোৰ কাৰণে আমি কোকৰাঝাৰ পুলিচ ডিপাৰ্টমেণ্টক আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা দাবী জনাইছোঁ বা আহ্বান কৰিছোঁ অতি সোনকালে এই ৰাষ্ট্ৰগী তেখেতক অতি সোনকালে এৰেষ্ট কৰিব লাগিব আৰু যিমান দিন এই মানে ৰাষ্ট্ৰগীক এৰেষ্ট নকৰে এই দিনলৈকে এই দোকানটো বন্ধ হ'ব লাগিব, চিল হৈ থাকিব লাগিব। এইটো আমি আপচুৰ পালৰ পৰা বা কোকৰাঝাৰ জিলা আপচুৰ পৰা মানে আমি আহ্বান জনাইছোঁ। যোৱা দুদিন ধৰি এটা ভইচ এটা মানে ফেচবুকত ভইচ এটা পাই তেনে তাতে গম পাইছোঁ যে ইয়াত মানে ডিটেইলছ বিষয়টো গম পাই তেনে আমি ক'বলৈ গৈছোঁ ইয়াতে লিটিল সৰোজনী নগৰ যিটো মানে কোকৰাঝাৰ ষ্টেটৰ বড়োলেণ্ড গেছৰ অপজিটত এখন মানে লিটিল সৰোজনী নগৰ বুলি এটা দোকান খুলি ৰাখিছে তেওঁলোকে কাপোৰৰ। তাৰে মালিকজন হ'ল এজন ৰাজস্থানী বা বহিৰাগত। তেওঁৰ নাম হ'ল আমৰতন ৰাষ্ট্ৰগী না। তো তেওঁৰ মানে অভিযোগ মতে তেওঁ ইয়াৰ মানে আজি এবছৰ দুবছৰ মানে নতুনকৈ মানে স্থাপিত কৰিছে ইয়াতে লিটিল সৰোজনী মাৰ্কেট বুলি। তাতে মানে আমাৰ বড়ো বা আমাৰ অসমীয়া তেওঁলোক ছোৱালীবিলাকৰ মানে ইয়াতে ভেকেঞ্চি থকা হিচাপত তেওঁলোকে মানে ইয়াতে নিজৰ চাকৰি কৰিবলৈ তেওঁলোকে ইয়াতে আহিছিলে। তো তাতে তেওঁলোক অভিযোগ দিয়া মতে আগৰ সময়তো তেওঁলোকে মানে তেনেকুৱা কৰি আছে যে মলেষ্টেশ্যন বা সেক্সুৱেল এছল্টমেণ্ট বা কোনোবা প্ৰাইভেট পাৰ্টছত টাচ কৰা বা কোনোবা বেলেগ ডিৰেকশ্যন দিয়া তেওঁলোক মানে আগৰ পৰা পাই আছে। তো ঠিক তেনেকুৱাই যোৱা দুদিন ধৰি আমাৰ বড়ো ছোৱালী এজনী মানে ভণ্টি তেওঁ মানে বেছিকৈ কিবা পালে তেওঁক মানে ক'লে কি এনেকুৱা কৰিছে আমাৰ মানে প্ৰাইভেট পাৰ্ট বা আমাক বেয়া নজৰত চাই বা বেয়া ডিৰেকশ্যনত দিয়ে তেওঁলোক মানে এই হিচাপত তেওঁলোক আমাক জনালে আমি ছ'চিয়েল মিডিয়াত যোগেও পাইছোঁ। তো ঠিক ধৰণত এটা FIRটো দিয়া হ'ল বুলি আমি শুনিছোঁ। তো এতিয়ালৈকে পুলিচ প্ৰশাসনে এৰেষ্ট কৰিবলৈ তেওঁলোক মানে সক্ষম হোৱা নাই। কি কাৰণত? তো এটা বহিৰাগত ৰাজ্য আমাৰ যোনটো বড়োলেণ্ডৰ ৰাজধানী কোকৰাঝাৰ নিচিনা জেগাতে তেওঁলোকৰ সুৰক্ষিত নাই। তো সেই সময়ত প্ৰশাসনক আমি এইটোৱে অনুৰোধ কৰিছোঁ যে বহিৰাগতৰ পৰা আহি তেনে ইয়াতে বিজনেছ কৰিছে বিজনেছ কৰক, কিন্তু তেওঁক এৰেষ্ট কৰি আইনগতভাৱে সাজা দিবলৈ আমি অনুৰোধ কৰিছোঁ যে আমাৰ যোনটো SC ST এট্ৰচিটি এক্ট আছে সেইটো ধাৰাটো লগাই তেনে তেওঁক যেনেকৈ নহওক এৰেষ্ট কৰক। আজিৰ ভিতৰত যিজন নেকি এৰেষ্ট নকৰে সেইদিনালৈকে আমি ইয়াৰ কাৰণে আমি মাতি যাম। আৰু পুলিচ প্ৰশাসন আৰু অসম আৰক্ষী আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁকো কৈছে যে আমাৰ বহিৰাগত এইবিলাক মানে যিখিনি ব্যৱসায় কৰিব আছে তেওঁলোক মানে ভালকৈ কৰক। আৰু আমাৰ যিখিনি আমাৰ ট্ৰাইবেল বা বড়ো ছোৱালীবিলাকে মানে বহুত সময়খিনিৰ পৰাই আমাৰ তেওঁলোকৰ ছেফটি বা সেইটো মানে চাই পিনে তেওঁলোকে সংস্থাবিলাকত কাম কৰক বা তেওঁলোকে কিবা এটা মানে ভাল লাইফষ্টাইলটো কৰিব পাৰিম বুলি তেওঁলোকে মানে চবকে মানে তেনেকুৱা কৰিব নালাগে বা ভালকৈ তেওঁলোকে নিজৰ ভাবি চিন্তি নিজৰ ফেমিলিটো চাই তেনে আৰু নিজৰ ফেমিলি বা মা দেউতাকেও ভালকৈ মানে কি কৰিছে কি কৰা নাই সেইটো মানে ভালকৈ চাব লাগে আৰু খবৰ ল'ব লাগে দিনে ৰাতি ক'ত ঘৰে। আমাৰ দাবী হ'ল কি আমাৰ দাবী হ'ল যে আমাৰ বঞ্চুৰ তৰফৰ পৰা এইটোৱে দাবী কৰিছোঁ যে তেওঁক অতি শীঘ্ৰে এৰেষ্ট কৰক আৰু এই দোকানখন চিজ কৰি দিয়ক।
তদন্ত চলা নাই So- এজন নহয় 4জন ছোৱালীক এনেকে আমাৰ বঞ্চৰ তৰফৰ পৰা এইটোৱে ক'ব বিচাৰোঁ যে অতি শীঘ্ৰে তেওঁক মানে যেনেকৈ নহওক য'তে নহওক পুলিচ প্ৰশাসনে য'ত মানে যোনটো ৰাজ্যতে নাথাকক কিয় বেলেগ ষ্টেটত হ'লেও বা বেলেগ ক'ৰবাত পলাই যোৱা তেওঁলোকৰ সহায় লৈ তেনে তেওঁক এৰেষ্ট কৰক আৰু ইয়াৰে মানে যিখিনি মালিক আছে বা এইটো কিবা কৰে এইটো দোকানটো চিজ কৰিব লাগে আৰু অতি শীঘ্ৰে তেওঁক যেনেকৈ নহওক উইদিন 24 আৱাৰ্ছ আমি ধিক্কাৰ দিছোঁ যে এৰেষ্ট কৰি তেনে তেওঁক আইনগতভাৱে চাজা দিয়ক। বুলি কৈছে, কিন্তু কিছুমান পক্ষই কৈছে বিয়া কৰা নাই লিভিঙত থাকে বুলি কৈছে। বড়ো ছোৱালী, ট্ৰাইবেল ছোৱালী। হয়, এইটোতো বহুত দুৰ্ভাগ্যজনক। আমি শুনি আছোঁ এইটো মানে নামটো মই নকওঁ এতিয়া, বহুত দুৰ্ভাগ্যজনক। কি ভাবি তেওঁলোকে নিজৰ ইমান এনেকুৱা শুনি আছে বা দেখি আছে যে আমাৰ বড়ো ছোৱালীবিলাকে কি কাৰণত তেনেকুৱা মানে কিবা এটা ফেচিলিটি বা নিজৰ ট্ৰাইবটো নেগলেক্ট কৰি বেলেগ ট্ৰাইব বা বহিৰাগত মানুহবিলাকৰ লগত এনেকুৱা লিভিং ৰিলেশ্যন বা ৰিলেশ্যনত গৈ মানে বহুতে দেখি আছে মানে উইদাউট মেৰেজ বা আমাৰ বহুতখিনি দেখি আছোঁ যে আমাৰ যোৱা সময়ছোৱাতো আমাৰ যিমানখিনি বড়ো ছোৱালীবিলাকৰ যোৱা গুৱাহাটী বা আমাৰ বেলেগ ষ্টেটৰ বেলেগ কি হৈ আছে সেইটো দেখিও মানে বড়ো ছোৱালীবিলাকৰ মানে কিয় সজাগ নহয়। তো বঞ্চৰ তৰফৰ পৰা এইটোৱে কওঁ যে সজাগ হ'বলৈ হ'ল আৰু মা দেউতা বা আমাৰ বড়ো ল'ৰা ছোৱালীবিলাকৰ পেৰেণ্টছকো এইটো অনুৰোধ কৰিব বিচাৰোঁ যে অতি শীঘ্ৰে তেওঁলোকে নিজৰ ল'ৰা ছোৱালী বা